নমস্কাৰ বন্ধুবান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া জব ইনফৰমেশ্যন চেনেল জব ইনফৰমেশ্যন অফ আছামলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, ডিপাৰ্টমেণ্ট অফ ট্ৰেন্সপৰ্ট BTC ৰিক্ৰুইটমেণ্ট ওলাইছে 2019 কাৰণে আৰু BTCত সৰ্বমুঠ 9টা পদ খালী হৈ আছে। চ' আজি মই আপোনালোকক এই ভিডিঅ'টোত তাৰ কাৰণে শিক্ষাগত অৰ্হতা কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব আৰু আপোনালোকে এই পষ্টটোৰ কাৰণে কেনেদৰে এপ্লাই কৰিব, এই সকলো কথা আজিৰ এই ভিডিঅ'টোত ক'ম। চ' ব'লক আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে দেখিছে ডিপাৰ্টমেণ্ট অফ ট্ৰেন্সপৰ্ট BTC ৰিক্ৰুইটমেণ্ট 2019 আৰু পষ্টটোৰ নাম হৈছে, প্ৰথমতে মই আপোনালোকক কৈ দিছোঁ, পষ্টটোৰ নাম হৈছে আচলতে এনফৰ্চমেণ্ট চেকাৰ আৰু তাৰ কাৰণে সৰ্বমুঠ পদবী আছে 9টা, কেৱল BTCতহে। আৰু ইয়াৰ ফৰ্ম ফিল আপ কৰাৰ লাষ্ট ডেট হৈছে 22/2/2019, ফেব্ৰুৱাৰী 22 তাৰিখলৈকে আচলতে ইয়াৰ লাষ্ট ডেট আছে। আৰু ইয়াক আপোনালোকে কেনেদৰে এপ্লাই কৰিব, এইটো আচলতে অনলাইন ছিষ্টেম নহয়, এইটো অফলাইনে। আৰু কেনেদৰে কৰিব মই আপোনালোকক কৈ আছোঁ। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব HSLC or ইকুইভেলেণ্ট পাছ, মানে মেট্ৰিক পাছ হ'ব লাগিব আৰু তাৰ সমপৰ্যায়ৰ বেলেগ পাছ হ'লেও হ'ব, তাতকৈ আপোনালোকৰ ওপৰ হ'লেও হ'ব আৰু তল হ'লেও হ'ব। আৰু ইয়াত এজ কৈছে মিনিমাম 18 to 43, মানে 2001-19 ভিতৰত আপোনালোকৰ যাৰ 18ৰ পৰা 43 বছৰ হৈছে তেওঁলোক সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু ৰিলেক্সেবল ফৰ SC ST MOBC OBC, মানে কিছুমান সকাহ থাকিব SC ST MOBC OBC কেণ্ডিডেটৰ কাৰণে। আৰু মোড অফ ইণ্টাৰভিউ, দ্য ইণ্টাৰভিউ উইল বি কণ্ডাক্টেড ইন টু 2 phases এজ গিভেন বিল', মানে তলত দিয়া ধৰণে আচলতে দুটা ভাগত পাতিব। প্ৰথমতে ৰিটেন টেষ্ট পাতিব আৰু তাৰপিছত বিভাভোগ টেষ্ট পাতিব। বিভাভোগ টেষ্টটো আচলতে 15 মাৰ্কছৰ হ'ব আৰু বাকী ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্সৰ 85 মাৰ্কছ ৰিটেন টেষ্ট হ'ব আৰু অল টোটেল 100 মাৰ্কছৰ আচলতে এটা পৰীক্ষা হ'ব। আৰু আচলতে হাউ টু এপ্লাই, আপোনালোকে ইয়াত কেনেদৰে এপ্লাই কৰিব, তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব যে আপোনালোকৰ যিহেতু এইটো অনলাইন ছিষ্টেম নহয় অফলাইন, তাৰ কাৰণে আপোনালোকে ফৰ্ম পাব আৰু ফৰ্ম আপোনালোকে ফিল আপ কৰি পেলাই আপোনালোকে তলত দিয়া এড্ৰেছটোত দ্য মেম্বাৰ ছেক্ৰেটাৰী চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ড CSB BTC পোষ্ট অফিচ ৰোড কোকৰাঝাৰত আপোনালোকে পোষ্টৰ দ্বাৰা ইয়াত চেণ্ড কৰিব লাগিব। আৰু এটা কথা কৈছে যে দ্য এনভলভ কণ্টেইনিং কমপ্লিটেড এপ্লিকেশ্যন এলং উইথ দ্য টেষ্টিমনিয়েল এণ্ড ওৱান চেল্ফ এড্ৰেছ এনভলভ চাইজ 23 cm x 10 cm এফিচিং পোষ্টেল ষ্টাম্প অফ মাষ্ট বি ছাবস্ক্ৰাইব দ্য নেম অফ দ্য পোষ্ট এপ্লাইড ফৰ দ্য টপ অফ দ্য এনভলভ, মানে কৈছে যে আপোনালোকে যোনটো মানে খাম দিব, আপোনালোকে লেফাফা দিব, লেফাফাটোৰ ওপৰত 5 টকাৰ এটা ষ্টাম্প আৰু লেফাফাৰ চাইজটো 23 চেণ্টিমিটাৰ × 10 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু পোষ্টেল ষ্টাম্প এটা ডাকঘৰৰ টিকট, আপোনালোকে 5 টকীয়া ডাকঘৰৰ টিকট এটা ওপৰত লগাই দিব লাগিব, যাতে তেওঁলোকে সেই পোষ্টটোৰ নামটো তেওঁলোকে ওপৰত লেফাফাটো চাই পেলাই চিনাক্ত কৰিব পাৰে। আৰু বৰ্তমান মই আপোনালোকক যোনটো এডভাৰটাইজমেণ্ট হয় সেইটো মেইন এডভাৰটাইজমেণ্টটো মই আপোনালোকক দেখুৱাইছোঁ। আৰু আপোনালোকে যদি কিবা সবিশেষ তথ্য জানিবলৈ আছে তেন্তে মই আপোনালোকৰ ডেছক্ৰিপশ্যনত এটা লিংক দি দিম। আপোনালোকে এডভাৰটাইজমেণ্টৰ সেই লিংকটোত গৈ পেলাই আপোনালোকে সম্পূৰ্ণভাৱে সেই এডভাৰটাইজমেণ্টটো পঢ়ি সকলো কথা জানিব পাৰিব। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।